তিতাবৰত কাৰ্টুনে উদ্ধাৰ চুৰি মিঠাতেল। যোৰহাটৰ মিঠাতেল গুদামৰ পৰা তেজপুৰলৈ লৈ যোৱা এখন মিঠাতেল ভৰ্তি ট্ৰাক আজি কেইবাদিনৰ পৰা ড্ৰাইভাৰসহ নিৰুদ্দেশ হৈ আছিল। এই সন্দৰ্ভত যোৰহাট আৰক্ষীৰ এটা দলে তদন্ত কৰি আছিল যদিও কোনো ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। হঠাৎ যোৱাকালি সামগ্ৰীবিহীন ট্ৰাকখন কাৰ্বি আংলং জিলাৰ চিলনীজানত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতেই আৰক্ষীয়ে তদন্ত চলাই প্ৰায় 700 পেকেট মিঠাতেল তিতাবৰৰ টেঙাজান কেঁচাইখাটি অঞ্চলৰ যদুমণি দাস নামৰ ব্যক্তিজনৰ গোদামৰ পৰা আজি ৰাতিপুৱা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে যোৰহাট আৰক্ষীৰ এটা দলে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত যদুমণি দাসৰ ঘৰৰ পৰা মিঠাতেলসমূহ উদ্ধাৰ কৰে যদিও আৰক্ষীৰ অহাৰ ওৱান পাই ধৃত যদুমণি দাস আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয়। ঘটনাটো আপোনাৰ আজি 4 দিনৰ আগত তেওঁলোকে এই মিঠাতেলটো চুৰি কৰি আনি পেলাই আপোনাৰ এই গুদামত ভৰ্তি কৰি ৰাখিছে। তেনেস্থলত যোৰহাট প্ৰশাসনে গম পাই পেলাই আজি এই উদ্ধাৰ কৰা হৈছে 12 বজা ৰাতিৰ পৰা এতিয়ালৈকে বৰ্তমান 2খন গাড়ীত লোড হৈছে আৰু এখন গাড়ী লোড হ'বলৈ বাকী আছে। এই মিঠাতেলটো যিখন গাড়ীত আনিছিল আপোনাৰ ট্ৰাকখন কাৰ্বি আংলঙত আপোনাৰ তেল ডিপুত নি থলেগৈ আৰু ইয়াত আনলোডিং কৰি আনিছে। এইটো যোৰহাটৰ পৰা পদুম দাস বুলি কয়, পদুম নহয়, যদুমণি দাস। গোটেই নেটৱৰ্ক বিজনেছটো তেওঁৰ আণ্ডাৰতে হৈছে। যদুমণি দাস তেলৰ কিমান পেকেট আছে? 1000 পেকেট আছে। এতিয়া বৰ্তমান আপোনাৰ 200-150 মান অলপ শ্বৰ্টেজ দেখাইছে, হয়তো ক'ৰবাত মাৰ্কেটিং কৰিলে। তিতাবৰৰ পৰা প্ৰকাশ বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম। তিতাবৰত কাৰ্টুনে উদ্ধাৰ চুৰি মিঠাতেল। যোৰহাটৰ মিঠাতেল গুদামৰ পৰা তেজপুৰলৈ লৈ যোৱা এখন মিঠাতেল ভৰ্তি ট্ৰাক আজি কেইবাদিনৰ পৰা ড্ৰাইভাৰসহ নিৰুদ্দেশ হৈ আছিল। এই সন্দৰ্ভত যোৰহাট আৰক্ষীৰ এটা দলে তদন্ত কৰি আছিল যদিও কোনো ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। হঠাৎ যোৱাকালি সামগ্ৰীবিহীন ট্ৰাকখন কাৰ্বি আংলং জিলাৰ চিলনীজানত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতেই আৰক্ষীয়ে তদন্ত চলাই প্ৰায় 700 পেকেট মিঠাতেল তিতাবৰৰ টেঙাজান কেঁচাইখাটি অঞ্চলৰ যদুমণি দাস নামৰ ব্যক্তিজনৰ গোদামৰ পৰা আজি ৰাতিপুৱা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে যোৰহাট আৰক্ষীৰ এটা দলে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত যদুমণি দাসৰ ঘৰৰ পৰা মিঠাতেলসমূহ উদ্ধাৰ কৰে যদিও আৰক্ষীৰ অহাৰ ওৱান পাই ধৃত যদুমণি দাস আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয়। ঘটনাটো আপোনাৰ আজি 4 দিনৰ আগত তেওঁলোকে এই মিঠাতেলটো চুৰি কৰি আনি পেলাই আপোনাৰ এই গুদামত ভৰ্তি কৰি ৰাখিছে। তেনেস্থলত যোৰহাট প্ৰশাসনে গম পাই পেলাই আজি এই উদ্ধাৰ কৰা হৈছে 12 বজা ৰাতিৰ পৰা এতিয়ালৈকে বৰ্তমান 2খন গাড়ীত লোড হৈছে আৰু এখন গাড়ী লোড হ'বলৈ বাকী আছে। এই মিঠাতেলটো যিখন গাড়ীত আনিছিল আপোনাৰ ট্ৰাকখন কাৰ্বি আংলঙত আপোনাৰ তেল ডিপুত নি থলেগৈ আৰু ইয়াত আনলোডিং কৰি আনিছে। এইটো যোৰহাটৰ পৰা পদুম দাস বুলি কয়, পদুম নহয়, যদুমণি দাস। গোটেই নেটৱৰ্ক বিজনেছটো তেওঁৰ আণ্ডাৰতে হৈছে। যদুমণি দাস তেলৰ কিমান পেকেট আছে? 1000 পেকেট আছে। এতিয়া বৰ্তমান আপোনাৰ 200-150 মান অলপ শ্বৰ্টেজ দেখাইছে, হয়তো ক'ৰবাত মাৰ্কেটিং কৰিলে। তিতাবৰৰ পৰা প্ৰকাশ বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।